হেল্ল' গাইজ, মই এতিয়া ঠাইলৈ আহিছোঁ ফুৰিবলৈ। আৰু এই ৰাস্তাটিৰে গ'লে আপোনালোকে দেখিবলৈ পাব প্ৰস্তুতি পৰাশৰ ঘৰ। ব'লকচোন অকণমান আগলৈ গৈ আপোনালোকক প্ৰস্তুতি পৰাশৰ ঘৰটো দেখুৱাই দিওঁ বাৰু। হেল্ল' গাইজ, আপোনালোকক কৈছিলোঁ যে মই এই ৰাস্তাটিৰে গ'লে প্ৰস্তুতি পৰাশৰ ঘৰ পাম। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়া আৱাহন থিয়েটাৰ। এয়া হৈছে প্ৰস্তুতি পৰাশৰ ইয়াত আখৰা শিবিৰ। এয়া প্ৰস্তুতি পৰাশৰ আৱাস গৃহ। যেতিয়া ইয়াত আখৰা চলি থাকে, প্ৰস্তুতি পৰাশৰে ইয়াতে আখৰা কৰে। এয়া আপোনালোকে দেখিবলৈ পাইছে, এয়াই হৈছে প্ৰস্তুতি পৰাশৰ ঘৰ। আপোনালোকে যেনিয়ে দেখিব সিনিয়ে চাওক, চব পাহাৰ। এই ঠাইখিনিলৈ আহিলে আপোনালোকে দেখিবলৈ পাব যে পাহাৰে পাহাৰ। এতিয়া সন্ধিয়াৰ টাইম হৈছে, এই সন্ধিয়াৰ টাইমখিনিত এইখিনি ঠাইলৈ আহিলে মন বৰ ধুনীয়া লাগে। আকৌ আপোনালোকে এই ঠাইখিনিলৈ আহিলে প্ৰস্তুতি পৰাশৰ ঘৰৰ লগতে পাহাৰীয়া এলেকাসমূহ দেখিবলৈ পাব। চাওক আপোনালোকে নিচেই কাষতে আপোনালোকে ইমান ধুনীয়া ধুনীয়া পাহাৰ দেখিবলৈ। আপোনালোকে মোৰ মিনি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। যদি আপোনালোকৰ এই ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব।